মনত আহে পূজা পূজা ভাব, কিন্তু কোনে বুজিব মোৰ যে গান্ধীজীৰ অভাৱ। দুইজন প্ৰতিভাৱান ৰেলৱে ইঞ্জিনিয়াৰ। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। ব্ৰ অসমত এতিয়া কি চলি আছে? পূজাৰ বজাৰ চলি আছে ব্ৰ। পূজাত কাপোলবোৰে হাতত হাত ধৰি ফুৰিব। মই পূজাৰ মণ্ডপে মণ্ডপে ফেন বিচাৰি ফুৰিম। কি সুন্দৰ পৰিৱেশ। দুৰ্গা পূজাত লগ পালে মাতিবি। দুৰ্গা পূজাত হাতত ধৰি এক পাক ঘূৰিবলৈ 1,17,100 টকা। পূজাত বেলেগ চাবি নেকি? কেলা। পূজাত কেটিএম বাইক থকা কাপোল। এই পূজা বতৰত যিবোৰ এতিয়াও অনলাইন আছে, পুৰে আচলতে প্ৰকৃত অকলশৰীয়া। এনেকুৱা গেলা গৰমত বহুত ভয়ংকৰ কাম এটা কৰিব পাৰোঁ মই। কি কাম? একদম ঠাণ্ডা পানীত গা ধুব পাৰোঁ। চাল্লা কুকুৰ, এইটো কাম কোনেনো কৰিব নোৱাৰে। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। প্লিজ বাইক খুজি লাজ নিদিব, পেট্ৰলৰ দাম 100+। চিনেমাত BMW থকা ল'ৰাক ছোৱালীয়ে ধৌকা দি গুচি যায়, আৰু মইতো সাধাৰণ চাইকেল চলাওঁ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। তো আজিৰ এই ভিডিঅ' চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিলো, ভাই। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ।